মৰ্নিং তো সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। ইতিমধ্যে কি বুলি কয় আমাৰ গাঁৱত মানে মেজি জ্বলোৱা উদযাপন কৰিছে, তো তালৈ যাবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, নিশ্চয় আপোনালোকক মই দেখাম। মেজি বনাইছে, এতিয়ালৈকেতো জ্বলোৱা নাই অৱশ্যে। আপোনালোকক এইফালে ভেলাঘৰো বনাইছে কিমান ধুনীয়াকৈ। তাকো আৰু এইফালে পথাৰৰ মাজত আৰু এই গান চান বজা আগত হতিকেইটা একদম চুপচাপ কৰি দিছ। তো এইবিলাক এইটো ভেলাঘৰ হয়, আপোনালোকক দেখাইছোঁ। ধুনীয়াকৈ বনাইছে। তাৰপিছত এইফালে মানুহকেইটা শুই আছে, পুৰা ৰাতি ফূৰ্তি কৰিলে না, সেইকাৰণে আৰু মেজিক বেলিও ওলালে অৱশ্যে। আৰু এজেগাত চাবলৈ গৈ আছোঁ, মানে সেই গাঁৱৰ মাজত বনাইছে আৰু তো সিহঁতৰ চবফালে ঘৰে আছে আৰু মাজত বনাইছে। তো তালৈ মই গৈ আছোঁ, তো তাৰ ফালে আপোনালোকক দেখাম। তো ফাইনেলি মই সিহঁতৰ গাঁৱৰ মাজত পাই গ'লোঁ। এই পিছফালেও ঘৰ আছে, এইফালেও মোৰ পিছফালেও ঘৰ আছে। তো ইয়াত দেখিছে ধুনীয়াকৈ সজাইছে, এইফালে মেজিও বনাইছে। তাৰপিছত এইয়া ভেলাঘৰ আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ ভিতৰত কেনেকুৱা বনাইছে। তো এয়া ভেলাঘৰ ধুনীয়া বনাইছে। তো এইফালে আকৌ এইফালে নীতি নিয়মবিলাক কৰিবতো, সেইকাৰণে চাকি বাতি দিছে মেজিৰ ওচৰত। জ্বলোৱাৰ পিছত আৰু প্ৰসাদ সকলোকে খাবলৈ দিব। ফাইনেলি মেজি লাহে লাহে জ্বলি আছে। তো চাই উপভোগ কৰি আছোঁ আৰু মেজি জ্বলাই সেইটো কাৰণে আৰু খতম। মজা জ্বলিছে মেজি, একদম চাই ভাল লাগি আছে। চাই ঘৰলৈ গৈ আছোঁ। তো যিখিনি দেখুৱালোঁ আপোনালোকক, ভিডিঅ'টো উপভোগ কৰিব আৰু যদি ভাল লাগে যদি লাইক কমেণ্ট নিশ্চয় কৰি দিব। তো তেতিয়ালৈকে বাই বাই।